নিৰাপদ উৰণৰ স্থপতিবিদ ডক্টৰ শুভা ভেংকটেশ আয়াংগাৰ, পদ্মশ্ৰী 2026। ভাৰতৰ আধুনিক ভিজিবিলিটি চিষ্টেমৰ বিখ্যাত সৃষ্টিকৰ্তা ডক্টৰ শুভা এসময়ত শিশু আছিল, যি সদায় অদৃশ্য আৱিষ্কাৰ কৰিব বিচাৰিছিল। মই সদায় বিজ্ঞানৰ প্ৰতি আগ্ৰহী আছিলোঁ। ই মোক নতুন নতুন কথা জানিবলৈ উৎসাহিত কৰিছিল। মই বিজ্ঞান অধ্যয়ন কৰাৰ সিদ্ধান্ত লৈছিলোঁ আৰু মোৰ বৈজ্ঞানিক জ্ঞান বৃদ্ধিৰ বাবে কাম কৰিছিলোঁ। 9 গৰাকী ভাই ভনীৰ ভিতৰত তেওঁ সৰু আছিল। তথাপিও তেওঁ ডাঙৰ ভায়েকক ইঞ্জিনিয়াৰিং নোট প্ৰস্তুত কৰাত সহায় কৰিছিল। তেওঁৰ বাবে বিজ্ঞান এক স্বাভাৱিক দক্ষতা আছিল। তেওঁ নিজৰ গোটেই পঢ়া-শুনাত সদায় টপাৰ হৈ আছিল। এই কাৰণতে তেওঁ কোনো পৰীক্ষা বা ইণ্টাৰভিউ অবিহনে CSIR ফেলোশ্বিপ লাভ কৰিছিল। মেটেৰিয়েল ছায়েন্সত PhD আৰু সুলভ মূল্যৰ বৈজ্ঞানিক যন্ত্ৰৰ বিকাশ অতি গুৰুত্বপূৰ্ণ আছিল। ইয়াৰ ফলত অত্যাধিক চাপ আৰু তাপৰ বহু বস্তুৰ ওপৰত কি প্ৰভাৱ পৰে সেই কথা বুজিবলৈ সহায় কৰিলে। তেওঁৰ 3খন গৱেষণা পত্ৰও নাছাই চৰকাৰী প্ৰতিবেদনত প্ৰকাশ কৰিছিল। বহু বছৰ পিছত আহিল আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ ভিজিবিলিটি চিষ্টেম সমস্যাৰ সন্মুখীন হৈছিল আৰু ইয়াক সমাধান কৰিবলৈ তেওঁক মাত্ৰ 3 মাহৰ সময় দিয়া হৈছিল। তেওঁ দৃষ্টি ভিজিবিলিটি চিষ্টেম আৰু বতৰ তথ্য চিষ্টেমৰ সৃষ্টি কৰিছিল। ই অতি শক্তিশালী আৰু টিকি থকা আছিল আৰু বিদেশী মেচিনতকৈ বহু কম খৰচত তৈয়াৰ কৰা হৈছিল। পূৰ্বতে তেওঁলোকে বহুতো বিমানবন্দৰত স্থাপন কৰা সকলো ইম্পৰ্টেড ছিষ্টেমেই ডুৱেল বেছলাইন ছিষ্টেম আছিল, 75 মিটাৰ আৰু 50 মিটাৰ। আগতে 2টা ছিষ্টেম আছিল, কিন্তু আমি ইয়াক এনেদৰে ডিজাইন কৰিছোঁ যে ই কেৱল 30 মিটাৰ বেছলাইন ছিষ্টেম হয় আৰু আমি সন্তুষ্ট যে আমি দেশৰ বাবে ভাল কিবা এটা কৰিছোঁ। আজি 171টা বিমানবন্দৰত দৃষ্টি কাৰ্যক্ষম হৈ উঠিছে। সম্পূৰ্ণ থলুৱা, ই চৰকাৰক কোটি টকা ৰাহি কৰাৰ লগতে পাইলটসকলক ঘন কুঁৱলীটো নিৰাপদে অৱতৰণ কৰাত সহায় কৰিছে। এতিয়া WMO আৰু ICAOৰ দৰে সংস্থাই ইয়াৰ ব্যৱহাৰৰ পৰামৰ্শ আন দেশকো দিয়ে আৰু বিমান পৰিবহণৰ বাহিৰেও ডক্টৰ শুভাৰ দক্ষতা DRDO আৰু DRDLৰ বহু গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় প্ৰকল্পতো ব্যৱহাৰ কৰা হৈছে, যিয়ে তেওঁৰ বৈজ্ঞানিক বিচাৰৰ ওপৰত থকা আত্মবিশ্বাস আৰু তেওঁৰ কামৰ কৌশলগত গুৰুত্ব প্ৰতিফলিত কৰিছে। সেয়েহে ইমান উজ্জ্বল কেৰিয়াৰত তেওঁ শৈক্ষিক আৰু পেছাদাৰী বঁটাৰ ৰূপত সকলো ধৰণৰ প্ৰশংসা লাভ কৰাটো নিশ্চিত আছিল। আৰু আজি তেওঁ বিশ্বাস কৰে যে ভাৰতে তেনে বহু বস্তু বনাব পাৰে। মই দেশৰ সেৱা আগবঢ়াই যাব বিচাৰোঁ, যি ধৰণেৰে প্ৰয়োজন নহওক কিয়। নতুন ব্যৱস্থা আৰু নতুন প্ৰযুক্তি বিকশিত কৰিব বিচাৰোঁ। দেশক সহায় কৰিবলৈ মই সদায় সাজু, যিকোনো ধৰণেৰে প্ৰয়োজন হ'লেও। ডক্টৰ শুভা ভেংকটেশ আয়াংগাৰ, পদ্মশ্ৰী 2026। कोटि कोटि नमस्कारा।